নমস্কাৰ বন্ধুসকল, নতুন দিনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি কেইবাদিনৰ মূৰতো বতৰ একদম ফৰকাল। ভাবিলোঁ প্ৰকৃতিৰ সেউজীয়াৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাল লাগিছে, বহুত দিনৰ মূৰত বতৰ ফৰকাল, মনবোৰো ফৰকাল লাগিছে। গতিকে দিনটো এনেদৰে ভিডিঅ'টো আগবঢ়াই যাম। আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো আগলৈ চাই থাকিব। আজি মই দুপৰীয়াৰ সাজত বনাবলৈ লৈছোঁ বেঙেনা। অকণমান বেলেগ ধৰণে বনাম নিজৰ মতে, গতিকে ভাবিলোঁ আপোনালোককো দেখাই যাওঁ। কিন্তু তাৰ আগতে আহকচোন এবাৰ জিউ মাইনাক দেখাই লওঁ। এজনী আইতা এতিয়া আহক আমি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। ৰেচিপিটো বনাবলৈ মই এয়া আদা, নহৰু, পিঁয়াজ আৰু অকণমান সৰিয়হ পিচি লৈছোঁ। বেলেগ আমাক একো নালাগে। আৰু লৈছোঁ দুটামান কেঁচা জলকীয়া। আৰু এতিয়া মই মছলাখিনিত অকণমান এভৰিডে মিট মছলা আৰু অকণমান ধনিয়া গুড়া দি লওঁ। বেলেগ একো ব্যৱহাৰ নকৰোঁ, এইকেইটাই মছলা দিছোঁ। এতিয়া মই কেৰাহীখন গৰম কৰি অকণমান সৰিয়হৰ তেলত বেঙেনাকেইটা ফ্ৰাই কৰি ল'ম। বেঙেনাকেইটা মই এইদৰে কাটি লৈছোঁ, তেতিয়া ভিতৰটো ধুনীয়াকৈ ফ্ৰাই হ'ব। বেঙেনাকেইটা আধা ফ্ৰাই হওঁতেই তাতে মই দি দিম অকণমান হালধি আৰু অকণমান নিমখ। এনেদৰেই গোটেই বেঙেনাকেইটা মই ফ্ৰাই কৰি ল'ম। এতিয়া মোৰ বেঙেনাখিনি ফ্ৰাই কৰা অলমষ্ট হৈ গ'ল। এতিয়া আহক আমি ৰেচিপিটো বনাবৰ কাৰণে গ্ৰেভিখিনি ৰেডি কৰোঁ। আমাৰ গ্ৰেভিখিনি অলমষ্ট ৰেডি, কিন্তু গৰম পানী দি অকণমান উতলিবলৈ দিছোঁ। আহকচোন তেতিয়ালৈকে আমি জিউ মাইনাক জলপানকণ খুৱাই লওঁ। জিউ মাইনাক খুৱাবলৈ সদায়ে খুব কষ্ট কৰিবলগীয়া হয়, আৰু এতিয়া সি সম্পূৰ্ণকৈ নাখালে কান্দি কান্দি এয়া মাহীয়েকৰ চোলা পিন্ধি আছে, চাওকচোন। এতিয়া আহকচোন আমি গ্ৰেভিখন এবাৰ চেক কৰি লওঁ। এয়া আমাৰ গ্ৰেভিখন সম্পূৰ্ণৰূপে হৈ উঠিছে, আৰু এইখিনি মই এতিয়া এটা হটকেছলৈ কাঢ়ি দিছোঁ। সেয়া চাওক, ইমান ধুনীয়া হৈছে কালাৰখন। বিশেষ কোনো মছলা ব্যৱহাৰ কৰা নাই, কেৱল আদা, নহৰু, সৰিয়হ, পিঁয়াজ এইখিনিয়ে মই গ্ৰেভিখন বনালোঁ। খুব সোৱাদ লগা হৈছিল। আপোনালোকেও এবাৰ নিশ্চয় গ্ৰেভিখন ট্ৰাই কৰি চাব, বিশেষকৈ বেঙেনা বেয়া পোৱাসকলৰ বাবে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যিসকল আমাৰ চেনেলত নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ছাইডত থকা বেল বাটনটো প্ৰেছ কৰি দিব। আজিলৈ বাই বাই। পুনৰ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।